হেল্ল' ফ্ৰেণ্ডছ মই বনাবলৈ চেষ্টা কৰি আছোঁ এতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ দেখিছে কেইমুঠিমান দুমুঠি একচুৱেলি মচুৰ দালি ভিজাই লৈছোঁ তাৰ লগত কেইটামান চাউলো একেলগে ভিজাই থ'ম মই আচলতে বনাবলৈ গৈ আছোঁ ইয়াৰ লগত মচন্দৰী এড কৰি নৰসিংহ এড কৰি দাইলৰ বৰ আমাৰ ফালে দাইলৰ বৰা বুলিও কয় গতিকে আপোনালোকৰ ফালে কি কয় জনাবচোন বাৰু যি কি নহওক বনাবলৈ গৈ আছোঁ দাইলৰ বৰ সেই গতিকে এইখিনি প্ৰিপাৰেশ্যন কৰিছোঁ অলপ পিছত আৰু কি ইয়াত এড কৰিম মই দেখাই আছোঁ দাইলৰ লগতে মই বাকী বস্তুখিনিও গোটাই ল'লোঁ দাইলৰ বৰ বনাবলৈ মচুৰ দাইলৰ বৰ বনাবলৈ এই মচুৰ দাইলৰ সলনি আপোনালোকে ক'লা মাহো ব্যৱহাৰ কৰিব পাৰিব দেখিছেনে এয়া মচন্দৰী এইটো ডাঙৰ মচন্দৰী আমাৰ ঘৰৰ বাৰীৰ পিছফালে লাগি আছে ছিগি আনিছোঁ ডাঙৰ মচন্দৰী পাত কেইটামান নৰসিংহ পাত কোমলীয়া পাত কেইটামান ভেদাইলতা কালি যে মই হেৰিত ব্যৱহাৰ কৰিছিলোঁ আপোনাৰ চাটনিত ব্যৱহাৰ কৰিছিলোঁ ভেদাইলতা আদা এটুকুৰা নহৰু এটা আৰু দেখিছেনে ঘৰৰ বাৰীৰ পিছফালে লাগি থকা ফিৰিঙি জলকীয়া ডেঞ্জাৰ বস্তু এইকেইটা ৰঙা ৰঙা হৈ আছে কেইটামান দিলেই হ'ব চাগে বহুত জ্বলাকেইটা গতিকে ইনগ্ৰিডিয়েণ্টবোৰ গোটাই লৈছোঁ ইয়াৰ পিছত নিমখ এড কৰিব লাগিব তেলত ফ্ৰাই কৰিব লাগিব মই প্ৰচেছটো এফালৰ পৰা দেখাই গৈছোঁ গতিকে এইখিনি গোটাই লোৱা হ'ল তাৰপিছত পিছৰখিনি মই দেখাই আছোঁ এইখিনিতে এটা কথা কৈ থওঁ যিহেতু বৰ বনাইছোঁ দালিৰ লগত খাবলৈ মচুৰ দাইলৰ বৰ বনাইছোঁ দাইলৰ লগত খাবলৈ গতিকে দালিখিনি সদায়তো আমি নৰ্মেল দালি খাই থাকোঁ তাৰ লগতে ভাবিছোঁ আজি অলপ ব্যতিক্ৰম কৰি টেঙা দালি যিহেতু গৰম পৰিছে টেঙা দালি বনাওঁ নেমু চেপা দালি কিন্তু তাৰ লগত মই এটা কথা মই আপোনালোকে ক'ব যে আপোনালোকে ঢেকীয়া দালি খাইছেনে আজি বাৰীৰ পিছফালৰ পৰা ছিগি আনিছোঁ চাওকচোন ঢেকীয়া পিছফালে ঘৰৰ পিছফালৰ বাৰীত আছিলে অলপ ছিগি আনিছোঁ এই ঢেকীয়া সেই দাইলত পুট কৰিম কেনেকৈ পুট কৰিম মই দাইলখিনি বনাওঁতে আপোনালোকক দেখাই আছোঁ চৌকাত অলৰেডি কেৰাহীত পানী গৰম কৰিছে আমি যিটো গাঁৱত থাকোঁ খৰি এভেইলেবল গতিকে আমি চৌকাতে গোটেইখিনি ৰান্ধোঁ হাইজেনিকো হয় সেইকাৰণে চৌকাত দালি বনাবৰ কাৰণে ইয়াত দেখিছে পানী গৰম কৰিছে কেৰাহীত এয়া মায়ে কি দিব দাইল ধুই থোৱা মচুৰ দালিখিনি এই গৰম পানীত দি দিব তাৰপিছত দালিখিনি অলপ সময় সিজিবলৈ দিব দালি প্ৰায় মানে 70% সিজিছে দালি চ' এইখিনি সময়ত মাক ঘুটনি মাৰি দিবা ন ঘুটনি মাৰি দিছোঁ অলপ তাত এটা আলু ব্যৱহাৰ কৰিছিলোঁ দেই এতিয়া আমি আচল বস্তুটো ইয়াত পুট কৰিম মই যে কৈছিলোঁ ঢেকীয়া দিম বুলি দাইলত দেচোন ঢেকীয়া দি দিয়া যিখিনি কাটি থোৱা ঢেকীয়া আছিল ঢেকীয়াখিনি দি দিলোঁ মানুহে ক'ব যে দাইলৰ ৰেচিপি দিছে কিন্তু কি হ'ল এনেকৈ কোনেদৰে খায় বা মই কেনেদৰে বনাওঁ বা মায়ে কেনেদৰে বনাওঁ তাকে দেখাবলৈহে চেষ্টা কৰিছোঁ দাইলটো সকলোৱে খায় বহুত কেইজনে কয় বা দাইলৰ ৰেচিপি চিম্পল ৰেচিপি দিলে যে কয় হেৰি ইমান দাইলৰ ৰেচিপিটো দিয়ে নে কিন্তু মই কেনেদৰে বনাওঁ মই তাকেহে দেখাব চেষ্টা কৰিছোঁ প্লিজ বেয়া নাপাব দেই আৰু চাই কেনেকুৱা লাগিছে নিশ্চয় জনাব আৰু ঢেকীয়া দিয়া আঞ্জা খাই নাখায় বা দাইল খাই নাখায় সেইটোও জনাব নাপাহৰিব প্লিজ দাইলখিনি অলম'ষ্ট সিজি গৈছে তাৰমানে কি হয় আমি আকৌ এনেকুৱা জোখতে দালিটো ৰাখোঁ ঘৰত আপোনালোকে বেছিকৈ গলাই খাব পাৰে বা এনেকুৱা জোখতো খাব পাৰে আমি তাৰমানে বেছিকৈ সিজি গ'লে দালিটো খাই ভাল নাপাওঁ আমাৰ ঘৰত স্পেচিয়েলি সেইটো কাৰণে বৰ্তমান ঢেকীয়া আৰু এনেকৈ দালি আৰু মই গম নোপোৱাকৈ মই পিছফালে কাম কৰি থাকোঁতে মায়ে হালধিও পুট কৰি দিলে অলপমান মই নহ'লে তেলতে দিওঁ বা মায়ে যেনেকৈ বনাইছে তেনেকৈ বনাওক বাৰু এতিয়া সদ্যহতে এইখিনি তেল মাৰিবলৈ বা চম্ভাৰ মাৰিবলৈ হৈ গ'ল এতিয়া এইখিনি ইয়াৰ পৰা কাঢ়ি থ'ম দালিখিনি অলৰেডি হৈ গ'ল এইখিনি কাঢ়ি থ'ম এতিয়া দেখাত হেৰি হৈছে ৰঙা হৈছে হালধি অলপ বেছিকৈ দিছে কাৰণ নেমু দিয়া আঞ্জাত যেতিয়া নেমু দিম নেমু চেপি দিয়া হ'ব তেতিয়া অট'মেটিকেলি ইয়াৰ কালাৰটো ধুনীয়া হৈ যাব এইফালে কেৰাহী আকৌ চম্ভাৰ মাৰিবলৈ মানে দালিখিনি তেল মাৰিবলৈ কেৰাহীটো আকৌ পাতি দিয়া হৈছে জুইৰ ওপৰত জোখমতে তেল দিয়া হ'ল এয়া দেখিছে মায়ে হাতত কেইটামান মেথি গুটি লৈছে আমি টেঙা দাইলত সদায় মেথি গুটিৰে তেল মাৰোঁ এতিয়া সদ্যহতে মা তেলখিনি যিহেতু গৰম হৈছে তাত মেথি গুটিকেইটা পুট কৰিব দেখিছেনে জুইৰ এফালে ধুনীয়া জ্বলি আছে সেয়া চম্ভাৰ মাৰোঁতে যদি এনেকুৱা এটা শব্দ হয় তেনেহ'লে গম পাব দালিখন আপোনাৰ খাবলৈ বহুত ধুনীয়া হৈছে যেতিয়া চেককৈ লাহেকৈ শব্দ এটা কৰিব তেতিয়া আপুনি গম পাব যে দালিখিনি ইমান সোৱাদ হোৱা নাই যেতিয়া হাউচকৈ শব্দ এটা কৰিব তেতিয়া গম পাব দালিখিনি বহুত টেষ্টি হৈছে খাবলৈ কেনেকুৱা পাইছে কমেণ্ট বক্সত নিশ্চয় জনাব
দালিখিনি লগতে উতলি যোৱাৰ লগে লগে আমি মায়ে নেমু পুট কৰিছে ধুনীয়াকৈ নেমু আৰু নেমু দি দাইলখিনি আৰু অলপ উতলাই নাথাকিম কাৰণ নেমু দি যদি আমি উতলাই থাকোঁ দাইলৰ পৰা নেমুৰ সেই গোন্ধটো এই ধুনীয়া সেই সুগন্ধটো নাইকিয়া হৈ যাব নেমু পুট কৰাৰ লগে লগে দালিখন আমি জুইৰ পৰা নমাই দিম আমাৰ দালি হৈ গ'ল তৈয়াৰ ঢেকীয়া দিয়া স্পেচিয়েল দালি টেঙা দালি হৈ গ'ল তৈয়াৰ দেই বহুতে কমেণ্ট কৰিবলৈ নিমখ দিয়াটো নেদেখালে নিমখৰ মাজতে পুট কৰিছিল দেই মোক আকৌ গালি নাপাৰিব দেখিছে মই যিখিনি ইনগ্ৰিডিয়েণ্ট দেখাইছিলোঁ দাইলৰ বৰ বনাবৰ কাৰণে গোটেইখিনি ইনগ্ৰিডিয়েণ্ট মই পেষ্ট কৰিলোঁ মচুৰ দালিখিনি এক্সট্ৰাকৈ পেষ্ট কৰিলোঁ তাৰপিছত শাকখিনি পেষ্ট কৰি গোটেইখিনি মিক্স কৰিলোঁ এতিয়া এইখিনি তৈয়াৰ হৈ গ'ল ইয়াত কোনো বেচন চেচন আমি ব্যৱহাৰ নকৰোঁ যিহেতু চাউল কেইটামান পিচি দিছোঁ গতিকে তাৰে আঠা অট'মেটিকেলি হৈ গৈছে বেচন দিয়া কোনো প্ৰয়োজনেই নাই গতিকে এইখিনি তৈয়াৰ হৈ গ'ল বৰ বনাবৰ বাবে ভিডিঅ'টো চাই থাকক আৰু কেনেকুৱা লাগিছে কমেণ্ট বক্সত জনাওক বৰ্তমান মই বৰা বনাব বিচাৰিছোঁ অথনি মিশ্ৰণটো তৈয়াৰ কৰি থৈছিলোঁ এতিয়া তাতে অলপমান এটা মানে ইমান দুখৰমান পিঁয়াজ কি কৰিছোঁ একে মিহি মিহিকৈ কুটি দিওঁ তাৰপিছত তাত মিক্স কৰি বৰাটো বনাম অলৰেডি তেল দিয়া হৈ গ'ল ময়ো এইখিনি ভালকৈ মিক্স কৰি লৈছোঁ যিহেতু মই ৰিফাইন তেল ব্যৱহাৰ কৰিছোঁ অলপ গৰম হোৱাৰ লগে লগে মই এটা এটাকৈ মিশ্ৰণ অলপ চামুচেৰে এটা জোখত কোনো শ্বেপ দিয়া নাই জাষ্ট এনেকৈ অলপমান এটা এটাকৈ দি দিছোঁ কোনো ধৰণৰ শ্বেপ কৰা নাই আৰু জাষ্ট চামুচেৰে দিছোঁ তাৰ ভিতৰতে যি শ্বেপ হয় আৰু ওপৰৰ পৰা দেখাই দিয়া অলপ সময়ৰ পিছত মই লৰাই দিছোঁ আৰু গেছটো অকণমান কমাই দিছোঁ একেবাৰে কমাই নিদিব অলপমান কমাই দিওঁ নহ'লে দি যাবগৈ এনেকৈ লুটিয়া বগৰাই থাকিলে মাজে মাজে এবাৰ ইফালে এবাৰ সিফালে লুটিয়াই থাকিলে আইডিয়াটো হৈয়ে যাব পিঠা কিমান সময়ত হৈ যায় আপোনালোকৰ বা ৰঙচুৱা হোৱালৈকে ভাজি থাকক মাজে মাজে লুটিয়াই দিব হৈ যাব পিঠা তৈয়াৰ দেখিছে বৰাকেইটা ৰেডি হৈছে এইখিনিতে শেষৰ সময়ত জুইটো অকণমান বঢ়াই দিব পাৰে কোনো প্ৰব্লেম নাই ভিতৰখিনি সিজা হ'লে জুইটো বঢ়াই দিব পাৰে তেতিয়া এবাৰ লুটিয়াই আৰু অলপ সময় ইয়াত ৰঙচুৱা কৰি মই ইয়াৰ পৰা কাঢ়ি থ'ম তামাম টেষ্টি হৈছে আৰু যে চাউলটো দিছিলোঁ কিবা কুৰকুৰীয়া টেষ্টটো হৈছে মজা হৈছে আপোনালোকে খাই এইটো বনাই মানে খাই মোক কমেণ্ট বক্সত নিশ্চয় জনাব কেনেকুৱা পাইছে আৰু ভিডিঅ'টো কেনেকুৱা পাইছে আৰু যদি এইখিনি সময়তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰক ভিডিঅ'টো লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰক এণ্ড এইটো ভিডিঅ' চোৱাৰ বাবে বহুত বহুত থেংক ইউ